নমস্কাৰ, আপোনালোকৰ ফেচবুক পেজৰ ৰিচ ডাউন হৈ গৈছে নেকি? যদি আপোনালোকৰ ফেচবুক পেজৰ ৰিচ ডাউন হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এই 5টা চিম্পল ট্ৰিক কৰক। আপোনালোকৰ ফেচবুক পেজ গ্ৰ'থ হ'ব আৰু ৰিচো বাঢ়িব। আপোনালোকে প্ৰথমতে নিজ ঠিক কৰক। আপোনালোকে বেলেগ বেলেগ কণ্টেণ্ট নিদিব। একেটা বিষয়ত আপোনালোকে কণ্টেণ্ট দিব। বেলেগ বেলেগ কণ্টেণ্ট দিলে আপোনালোকৰ ৰিচ আৰু এংগেজমেণ্ট ডাউন হ'ব। একেটা বিষয়ত কণ্টেণ্ট দিয়ক, যেনেকুৱা আপোনালোকে আদিবাসী কণ্টেণ্ট দিব পাৰে বা টেকন'লজিৰ ওপৰত কণ্টেণ্ট দিব পাৰে বা আপোনালোকে অসমৰ বিষয়ে কণ্টেণ্ট দিব পাৰে। যিকোনো বিষয়ত আপোনালোকে এটাই কণ্টেণ্ট দিয়ক, কাৰণ বিষয়টো যদি আপোনালোকৰ বেলেগ বেলেগ হয় তেতিয়াহ'লে আপোনালোকৰ কণ্টেণ্টটোৰ ৰিচ ডাউন হ'ব আৰু এলগৰিদম ডাউন হ'ব। ভিডিঅ'টো পষ্টিং কৰাৰ সময়ত সঠিক সিদ্ধান্ত আপোনালোকে বাছি লওক, কাৰণ ভিডিঅ'টো আপুনি যেতিয়া পষ্ট কৰিব সময়টো আপোনাৰ নিৰ্ধাৰিত কৰিলে ভাল হ'ব। আপোনালোকে 6টাৰ পৰা 10টা বজালৈকে আপোনালোকে পষ্ট কৰক। সেইটো সময়ত মানুহ সকলোবিলাক অনলাইনত থাকে আৰু সেইটো সময়ত যদি আপোনালোকে ফেচবুকত ভিডিঅ' আপলোড কৰে তেতিয়াহে আপোনালোকৰ ভিডিঅ' পাব্লিকৰ ওচৰত যাব, ভিউৱাৰবিলাকৰ ওচৰত যাব আৰু তেওঁলোকে চাব আৰু ভিউ বাঢ়িব, ৰিচো আহিব আৰু এলগৰিদমো বাঢ়িব। 3 নম্বৰ হৈ গ'ল এংগেজমেণ্ট বৃদ্ধি কৰক। পোষ্টৰ তলত যদি আপোনালোকৰ কমেণ্ট আহে তেতিয়াহ'লে কমেণ্টবিলাক আপোনালোকে ৰিপ্লাই দিয়ক। হেছটেগ সীমিত ব্যৱহাৰ কৰক। বেছি হেছটেগ ব্যৱহাৰ কৰিলে আপোনালোকৰ ৰিচটো ডাউন হ'ব। গতিকে ৰিচবিলাক আপোনালোকে কণ্টেণ্ট চাইবিলাক আপোনালোকে হেছটেগ ব্যৱহাৰ কৰক। আপোনালোকে যধে মধে হেছটেগ নিদিব, কাৰণ কণ্টেণ্টটো যদি বেলেগ হয় আৰু আপোনালোকে যদি হেছটেগটো বেলেগ হয় তেতিয়াহ'লে আপোনালোকৰ ৰিচটো ডাউন হ'ব। আপোনালোকে যিটো বিষয়ৰ ওপৰত কণ্টেণ্ট ক্ৰিয়েট কৰিছে সেইটো বিষয়ৰ ওপৰত আপোনালোকে হেছটেগ দিয়ক। হেছটেগ 3টা বা 4টা দিলে হৈ যাব, আপোনালোকে বেছি দিব নালাগে। শ্বেয়াৰবল কণ্টেণ্ট বনাওক, কাৰণ আপোনালোকৰ ভিডিঅ' যদি লোকে শ্বেয়াৰ কৰে তেনেকুৱা ভিডিঅ' বনাওক। আপোনালোকৰ ভিডিঅ' যদি শ্বেয়াৰ নকৰে তেনেকুৱা ভিডিঅ' বনাই একো লাভ নাই। গতিকে যিবিলাক মানুহৰ আপোনালোকৰ নলেজেবল ভিডিঅ' হ'ব পাৰে, টিপছৰ ভিডিঅ' হ'ব পাৰে, টেকন'লজিৰ ওপৰত ভিডিঅ' হ'ব, এনেকুৱা ভিডিঅ'বিলাক আপোনালোকে বনাওক আৰু এনেকুৱা ভিডিঅ' বনালে আপোনালোকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আৰু গতিকে এই 5টা চিম্পল ট্ৰিক্স মই আপোনালোকক ক'লোঁ। গতিকে এইবিলাকৰ ওপৰত যদি আপোনালোকে গুৰুত্ব দিয়ে নিশ্চয় আপোনালোকৰ পেজবিলাক গ্ৰ'থ হ'ব, ভিউ আহিব আৰু আপোনালোকে আগত ভালদৰে কাম কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।